তো আপুনি কওক আপুনি অসমৰ CM ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগত আপুনি বহুত ভাল বা এইটো থাকেও আপোনাৰ দেউতাই CM আছিলে আপুনি কওক কোনটো CM এ আপোনাক বেছি কিবা এটা মেছেজ দিছিলে যেটো আপুনি না সকে গোটেই ৰাজনীতিটো অসমৰ ৰাজনীতিৰ 80 চনৰ পৰা যেতিয়া অসম আন্দোলন আৰম্ভ হ'ল গোটেই ৰাজনৈতিক পৰিৱেশটো সলনি হৈ গ'ল তেতিয়া ৰাজনীতি আৰু আজি ৰাতিৰ ৰাজনীতিৰ বহুত পৰিৱৰ্তন হৈছে মোৰ প্ৰয়াত পিতৃয়ে সেই সময়ত মুখ্যমন্ত্ৰী হিচাপে সমাজৰ কিছুমান কাম কৰিছিল আৰু হিমন্ত বিশ্ব শৰ্মা যক আমি ছাত্ৰ ৰাজনীতিৰ পৰা একেলগে আছিলো প্ৰায় 30-32 বছৰ আমাৰ বন্ধুত্ব ৰাজনীতিৰ ওপৰতো আমাৰ এটা ব্যক্তিগত পৰ্যায়ৰ বন্ধুত্ব হ'ল তেওঁ উত্থান পতন আমাৰ বহুখিনি সময় আমি একেলগে অতিবাহিত কৰিছোঁ মুখ্যমন্ত্ৰী হৈছে তাৰ আগতে তেখেতে বিধানসভা 1 চনত বিধানসভা প্ৰথমবাৰ জয়লাভ কৰি যেতিয়া বিধানসভালৈ আহিছিল তেতিয়াও তেখেতক দিছোঁ আৰু 96 চনত তেখেতে যেতিয়া প্ৰথমবাৰ জালুকবাৰীত কংগ্ৰেছৰ প্ৰতিনিধিত্ব কৰি পৰাজিত হৈছিল সেই সময়তো তেখেতক লগ পাইছোঁ আজি 30-35 বছৰ আমাৰ বন্ধুত্ব ৰাজনীতিৰ ঊৰ্ধত সেই বন্ধুত্বটো ৰাজনীতিৰ জেগাত আছেই স্বাভাৱিক এইটো এটা আমাৰ ব্যক্তিগত বন্ধুত্ব আচ্ছা মই যদি আপোনাক এতিয়া সুধো এই 30-35 বছৰ এটা মানুহৰ লগত থকাৰ পিছত সেই মানুহজন ব্যক্তিগতভাৱে কিমান আপুনি কিমান ক'ব যেটো আমি যেটো নিউজত দেখা পাও যেটো আমি যেটো জানো তাতকৈ বেছি আপুনি জানে আপুনি কওক যে মানুহজন আচলতে কেনেকুৱা চক এটা কথা নিখণ্ডা আমি সকলোৱে মানি ল'ব লাগিব আৰু সকলো বিৰোধী ৰাজনীতি তেখেতক ৰাজনৈতিকভাৱে বিৰোধিতা কৰা সকলোৱে মানি লয় তে অসমৰ এজন বিচক্ষণ ৰাজনীতিবিদ আৰু এজন দক্ষ প্ৰশাসক কিন্তু অতি কোমল অন্তৰৰ মানুহ তেওঁ কেতিয়াবা দেখে অতি কোমল অন্তৰৰ মানুহ তেওঁ সাধাৰণ মানুহৰ দৰিদ্ৰ মানুহক কেনে সহায় কৰিব পাৰে আৰু অসমক কেনেকৈ তেওঁ আগবঢ়াই নিব পাৰে তেওঁ এটা চিন্তা দুৰন্ত গতিৰে কাম কৰিব বিচাৰে তেওঁ যে অসমক ক'ৰবাত ষ্টেজলৈ লৈ যাব বিচাৰে নেকি এটা জিদৰ মনোভাৱেৰে তেওঁ কাম কৰি অসমক আগবঢ়াই লৈ যাব বিচাৰিছে আৰু বিচক্ষণ ৰাজনীতিবিদ ৰাজনীতিৰ আৰু অসমৰ এনেকুৱা এটা পৰিৱেশ দেখিছোঁ তেওঁ বহুত সময়ত আমি ওচৰৰ পৰা পাইছোঁ বহু সময়ত একেলগে ৰাজনীতিৰ কামো আমি কৰিছোঁ অসমৰ বিভিন্ন জাতি জনগোষ্ঠী মানুহখিনিৰ লগত প্ৰতি তেওঁৰ অতি দায়বদ্ধতা খুব বেছি যেন লাগে সেই মানুহখিনি কেনেকৈ লৈ আনিব পাৰি কেনেকৈ আগবঢ়াই নিব পাৰি গ্ৰাম্য অঞ্চলটো কেনেকৈ উন্নয়ন কৰিব পাৰি আগবঢ়াই নিব পাৰি সেই কথাটো তেখেত গুৰুত্ব দিয়ে আৰু প্ৰায়বিলাক অঞ্চলত মই দেখিছোঁ আগতেও দেখিছোঁ আৰু এতিয়া ভাৰতীয় জনতা পাৰ্টিৰ লগত মই কাৰ্বি আংলঙত যেতিয়া নিৰ্বাচন অনুষ্ঠিত হৈছিল তেতিয়াও মই সেই নিৰ্বাচনৰ দায়িত্বত আছিলোঁ অতপতে উত্তৰ কাছাৰৰ নিৰ্বাচনতো গৈছোঁ বিভিন্ন জেগাত মই বিটিআৰৰ অঞ্চলতো গৈছোঁ জনজাতি অঞ্চলসমূহত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি অগাধ বিশ্বাস আছে জনজাতি মানুহসকলে তেওঁক মৰম কৰে বিশ্বাসো কৰে যে এই মানুহজনে নেতৃত্ব ল'লে আমাক যদি নেতৃত্ব দিয়ে আমাৰ সমস্যাবিলাক সমাধান হ'ব তেখেতে সেই মানুহখিনিৰ নেতৃত্বৰে সমস্যাসমূহ সমাধান কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে